Kardom Karbi Anglong News Channel kelang arado anaphanta nilihin pen adap kimi a kardom nang pachir iglo kardom. Pini Karbi Anglong News Channel abirta than ponji bang nilimen sami merjilin hansepi non birta angton pen arjuponik tha. Dipu Golfboy High School arai Edonahem Angale Rengma Kachubi pon inut anim sopi arta ningkaning koi raisi Karlitang Anita Bilung kachek kok that bob aputak puthot alam ki keklang thu. Kedam tang chitia chiklo niphai inkoranar kep ningkan suri hinira inkoraphi Dipu Golfboy High School arai Angale Rengma ahem Kachubi pon inut anim sopi Karlitang Anita Bilung arta ningkaning koi raisi building ang songalong kachek kok that bob alama puthak puthot ahemazor asar bura Tipu Bilung asarpi Mira Bilung lapen All Adivasi Student Association Karbi Anglong lapen Osomcha Jonogosti Jatiyo Mahahobha lapen Adivasi Peace Committee Karbi Anglong Alanglitum Kachepathilot Karlitang Anita Bilung aputhak ningkang samsik kedokok penajok patumi Dipu Police Station along pate bogdamsi FIR alo pidamlo Labangso FIR ki pidam nang kok alam theke kachepathilot anim sopi amina kalidet asonsi kahonte dokoklo Ate postmortem dam anta nilitum apiapo apurial atumaphan inghong hepin pensi Dipu Medical College and Hospital along postmortem ke pondet ke isi kahonte damimi dokoklo La apotsi ahok pet kachini jia phansi pini nilitum puthot Dipu thana along FIR piponang koklo pusi pherang ke thengno ningjepon Theke kachepathilot nilisopi keso keun e lapuson le nilitum karjulong laputakali lapen kahonde da mimiki bidikang limpen esonbak asai claim that mapusi honde da mimi athe thangnat keso keun e aberta ke ave sita hachepathilot pu ansi nilitum birta chelong chodamatsi halaso hut ke nilitum mathadam parsikun edesi non mathabom pen kahonde da mimi apotsi nilitum pini Dipu thana along FIR pipondet lopusi kithilot anim sopi asar burapen phirang ke thengno ningjepon কব বিচাৰাটো এটো হৈ গল মোৰ ছোৱালী ডিপত আহিছিলে আমাৰ পৰিয়াল নিচিনা ভাবি পেলাই মই আমাৰ বনি জোৱাইৰ পৰিয়াল তো আমাৰো পৰিয়াল হৈ গল বুলি আমি আশা কৰি পেলাই বিশ্বাস কৰি পেলাই আমি পঠিয়াছিলো মানে আমি আৰু ছোৱালীটো আৰু কাম চাম আৰু ঘৰত নাই বুলি আৰু বাহিৰত থাকিলে এটা কাম পাব নেকি বুলি ছোৱালীটো মোক কৈছে যাম বুলি তো মইতো আৰু এক বছৰমান ৰক ইটো পিছতে আৰু ভালকে আমি আৰু এডজাষ্ট কৰি দিম বুলি ভাবিছিলো হলো এতিয়া আৰু আমাৰ মোৰ পৰিয়াল নিচিনা মানুহ কিটাই আৰু কি ক'লে আৰু ছোৱালীটো আৰু মনটো এনেকা হৈ পেলাই আৰু যাম কৈ কিনা সি গুচি গ'ল এক বছৰ নিচিনা বহিছে এক বছৰ বহিলে এক বছৰ বহাৰ পৰা আৰু কি হ'ল কি নহ'ল তো আমিও ক'ব নোৱাৰোঁ চকুত পৰা দেখা নাই আৰু সিহঁতি আমাক ফটকে খবৰ দি দিলে যে এনেকুৱা ছ'চাইটিৰ খবৰ দিছে যে ঘূৰাই ফিৰাই কথাটো নকৰি পেলাই ডাইৰেক্ট কৈ দিছে আমাৰ তোৰ ছোৱালীটো ছ'চাইটি হৈ গ'ল এনেকুৱা বুলি খবৰ দি দিলে এইটো পিছত আৰু মই এইটো খবৰটো শুনি পেলাই মোৰ একদম দিমাগটো একদম মানে আউট হৈ গ'ল সেইটো কাৰণে একো আৰু আমি মনত ভাৱনা হয়তো হৈছে হ'লেও মই মানে দিমাগটো কাম নকৰাৰ পৰা একো ক'ব নোৱাৰোঁ আৰু কোৱা নাই কি সন্দেহ কৰিছে আপোনালোকে সন্দেহ কৰিছোঁ মানে আমাৰো মনত ভাবিছোঁ আৰু সন্দেহ কৰি আছোঁ যে কিজানি একো বেমাৰ চেমাৰটো নাই আৰু বেয়া কিজানি কোনো আছিলে ন নাই এইটোতো হ'লে আমি নাজানো হ'লে বি মোৰ ভাৱনাটো মোৰ সন্দেহটো কিজানি সিহঁতি কিবা এটা কৰি দিছে নেকি সেইটো কাৰণে আমাক খবৰ দিয়া নাই একো দিয়া নাই আৰু ডেড বডি যেতিয়া ছুইচাইড হৈছে এইটো পিছতে মোক খবৰ পাই আছে তা মোৰ এনে সন্দেহটো হ'লে সিহঁতি কিবা কৰিছে নেকি সিহঁতি কিবা কৰি পেলাই এনেকুৱা ছুইচাইডৰ নামত লগাই দিছে নেকি মই এইটো ভাৱনা কৰি আছোঁ মই আৰু পহিলাটো মই এনেকুৱাতো নাজানো হ'লেও এতিয়া মই ভাৱনাটো এনেকুৱা হৈ আছে এতিয়া 5-6 দিন হৈ গ'ল এতিয়া আজিহে মই অলপ চেঠা হৈ গ'লোঁ এতিয়া মই ভাৱনাটো হৈ আছে যে এইটো ভাৱনাটো কৰি পেলাই এতিয়া মই এইটো কৰিবলৈ মন হ'লেও এতিয়া মই পৰিয়াল বুলি একো কোৱা নাই মই এতিয়া আমাৰ সমাজত ধৰিলে এতিয়া মইতো ক'ব লাগিব এতিয়া যিকোনো হৈছে এতিয়া মই দাবী ধৰিলেও ছোৱালী নাপাম ছোৱালী মোক লাগে ক'লেতো সিহঁতি দিব নোৱাৰিব আমিও কৈছোঁ আমাক ছোৱালীহে লাগে বুলি ক'লেতো আপোনাৰ দিব পাৰিব নেকি এনেকুৱা বুলি সুধিছোঁ মই সিহঁতি কৈছে এইটোতো আমি দিব নোৱাৰিম তো আপুনি কি ক'বলৈ মন আছে কৈছে হ'লেও মই মোৰ ভনীয়ৰ চকলটো চাই পেলাই আৰু মই একো কোৱা নাই তো মোৰ পিছত মানুহ নাছিলে মই অকলে আছিলোঁ মই বুঢ়া বুঢ়ী আছিলোঁ সেই টাইমত আৰু আমি একো আৰু মানুহক একো কোৱা নাই মই আৰু এতিয়া আপোনালোকে FIR দিলে FIR
অঁ সেইটো এফআইআৰ কথাটো এতিয়াতো আৰু দিলে আৰু কি কৰিব আৰু অঁ মই বিচাৰি দিছোঁ মই এতিয়া আপোনালোকে কি বিচাৰে আৰক্ষীৰ পৰা? এতিয়া কি বিচাৰিম মানে আৰু মই আৰু ক'ব নোৱাৰোঁ মিয়ালৈকে বিচাৰিব লাগিব অঁ মিয়াই লাগে অঁ মিয়াই লাগে আমাক নহ'লে মিয়া যদি আমাক যদি সিহঁতি কিবা এটা নক'লে আৰু আমি কিবা এটা আৰু আমাৰ সমাজত ধৰিব আৰু আমি ইমানে কম আৰু ইমানে জানো আৰু Lapen lapuson thak thak si asarpi mira bilung penta pherang kya thengno kaning jepon nilisopi ladak kamnang katong dadun ason si ladak angale rengma ahem chubidun lo sita la so adak anki misen sita non kapaduke chepa thilot lopu an abirta nang palirong apotsi kopi koson penloma kichidang abangar pum theklok an pinlo Lapen pherangki karjo hut latumsi pathilot loma pu karjo hut ke thakpon ke ahoklo nilitum latumsi pathilot tahai pobon sita nilitum mekhini pen thekdun longli puta ningji sita ajat penon ahok akang sai long nangchi pusi asar pi penta pherangkia thengno ningje pon কাম কৰিবলৈ আহি পেলাই থাকিছিলে থাকি পেলাই এবছৰ হৈ গ'ল ভালে ভালে আছিলে থকাটো হ'লে এতিয়া কি হৈছে আচানক সিহঁতি মোক লাষ্ট খবৰটোহে দিছে আৰু বেলেগটো হ'লে মই ক'ত কাম কৰি আছিলে আপোনাৰ ছোৱালীয়ে? এইটো মালিকৰ নামটো মনততো আছে লেকিন মুখত নোলায় তাৰ মালিকে কি বুলি খবৰ দিছে মানে? হে এঞ্জেলৰ ৰেংমা এনে কি বুলি খবৰ দিছে মালিকে আপোনালোকক? মালিকে এনেকৈ কৈছে আপোনাৰ ছোৱালীটো ছুচাইড কৰিলে বুলিহে খবৰটো দিছে তাৰপিছত আপোনালোকে কি সন্দেহ কৰিছে মানে? সন্দেহটো কৰিছে কিন্তু মানুহটো গোটাকৈ দেখি পোৱা নাই পষ্টমৰ্টম কৰাৰ পিছতহে দেখি পাইছোঁ এনে আপোনালোকে কি মাৰি পেলাই দিছে বুলি সন্দেহ কৰিছে নেকি বা কিবা বেয়া কাম এনেকৈ কৰিছে বুলি কিবা সন্দেহ কৰিছে নেকি? সন্দেহটো লাগিছে লেকিন চকুটো দেখা নাই আপোনাৰ ছোৱালীৰ কি নাম আছিলে? অনিতা বেলুং এতিয়া আপোনালোকে কি এফআইআৰ দিলে? কি বিচাৰিছে এতিয়া আপোনালোকে? ন্যায় বিচাৰিছোঁ Lapu All Adivasi Student Association Karbi Anglong District Committee Pen Pherangkia Thengno Kaning Jepon Keramtang Chiti Niphai Inkoranar Kebarni Kachepathilot Anim Sopia Phuthake Nilitum News ke Theklong Pen Atenki Amina Le Kachekok That Kaliderason A Theke Building Angsong Kosonsi Kachekok That Jimapusi Nilitum Ta Honthedam Nini Dokoklo Kalima Kalang Mapuke Lasi Ajara Lampunon Pini Nilitum Dipu Thanalong FIR Pipondetlo Pima pulote aminasi kachepathilotma matangte kedodun ahematung lason ahok pet akangsai long ponang komatsi kepathima mate aminama la chini long peminang po lasi apran ke anabang chini pemelo pulote ahok pet akangsai long nang po puta ningche po lapen pherangki karju pon kacholangrema mate popuson pu karjo hut ke thake labang so phuta kacholangrema chepathi binongma la kachini che phansi police atum kepatar lip che phansi thana FIR pilong lada kacholangrema mate aminasi apran kachenma postmortem report nang pinang popusi pachini ponlo seta nonamat postmortem report long lelang lasi thana pen contact number ta ponlo postmortem report long lote nang pabirta jiaphan Lapuson bangahem pansot mati sakor kedodun ke nilitum adivasi akhaidet kali la apotsi so arlo tumaphan kirai komnangji akinang sotpusi হয় আজি আমি আদিকে সতৰান্তা কাৰ্বিআংলং জিলা সমিতি হৈ থানাত অহা উদ্দেশ্য হ'ল যোৱা শনিবাৰে আপোনালোকে শুনিছিলে চাগে বা আপোনালোকৰ নিউজ পৰ্টেল যোনটো নিউজ দিছিলে ছোৱালীজনী হেঙি হৈ আছিলে সেই বিষয় লৈ আজি থানাত অহা হ'ল আৰু যোনটো ভিজুৱেল চাইছোঁ চাওঁতে চবে কয় ছ'চাইড লেকিন যোনটো যেনেকুৱা চাইছোঁ চাওঁতে কোনো ক'ব নোৱাৰে যে এইটো ছ'চাইড বুলি এটা ছোৱালীজনী সেই বিল্ডিঙৰ ওপৰত কেতিয়াও হেং নকৰে তো আমিও ডাউট কৰিছোঁ কাকো ছাছপেক্ট কৰা নাই জাষ্ট ডাউট লাগিছে হয় নে নহয় বুলি ঘৰৰ মানুহ আমাক সেইদিনা এপ্ৰ'চ কৰা নাই পাছত এপ্ৰ'চ কৰিছে যে তেওঁলোকক ন্যায় লাগে আমাক ওচৰ আহিছে লেটাৰ এটা দিছে তাৰপিছত আজি আমি আহিছোঁ থানাত আহি FIR এটা দিয়া হ'ল আৰু আমাৰ FIR সেইটো হ'লে যোনে দোষী সেই দোষীক ধৰা হওক আৰু প্লাছ সেই ঘৰ মানুহ ছোৱালীজনী সঁচাকৈ ছুচাইড কৰিছে না কৰা নাই
যদি ছুচাইড কৰিছে হ'লে এইটো তদন্ত হওক, আৰু কৰা নাই বা কোনোবা কিবা হৈছে হ'লে ন্যায়টো পাব লাগে। এনে আপোনালোকে কি সন্দেহ কৰিছে, কোনোবাই ৰেপ কৰি মাৰি পেলাইছে বুলি সন্দেহ কৰিছে? এতিয়াতো চাওক, বস্তুটো আমিতো ক'ব নোৱাৰোঁ তাক ৰেপ কৰিছে নে মাৰ্ডাৰ কৰিছে। যিহেতু কাৰণে তদন্তৰ কাৰণে আমি ইয়াত আহিছোঁ, ৰিকুৱেষ্ট কৰিছোঁ আমাৰ থানাত যে আপোনালোক তদন্ত কৰক। যদি ৰেপো কৰিছে হ'লে পষ্টমৰ্টম ৰিপৰ্টটো আমাক ডিছক্ল'জ কৰক, কি হৈছে কি হোৱা নাই, বা মাৰ্ডাৰ হৈছে বা ৰেপ বা মাৰ্ডাৰ হৈছে বা ছুচাইড কৰিছে, এইটো আমাক ডিছক্ল'জ কৰি দিয়ক বুলি আমি অনুৰোধ জনাইছোঁ। পষ্টমৰ্টেম ৰিপৰ্টৰ বিষয়ে কি কৈছে? আজি আহি আমি গম পালোঁ যে এতিয়ালৈকে পষ্টমৰ্টম ৰিপৰ্ট আহি পোৱা নাই। যেতিয়া আহি পাব তেওঁলোকে আমাক খবৰ দিব, নম্বৰ চাম্বাৰ লোৱা হৈছে। আৰু এটাই কথা, যদি ইয়াত কোনোবা ইনভলভ আছে তেন্তে আমাক ন্যায় লাগে। যিহেতু চাওক, ছোৱালীজনী মেড খালি আমাৰ আদিবাসী ছোৱালী নহয়, মেড বহুত ধৰণৰ বহুত জাতিৰ মেড ছোৱালী বা ল'ৰাই ইয়াত কাম কৰি আছে। আজি আমাৰ হৈছে, কালি পৰহি বেলেগক এনেকুৱা হৈ গ'লে চবক ছুচাইড কৰিলেতো নহ'ব। চবে সৰু সৰু ঘৰৰ পৰা, গৰীব ঘৰৰ পৰা কাম কৰিব আহে, তেওঁলোকক যদি আমি ছিকিউৰিটি দিব নোৱাৰোঁ, এনেকুৱা হৈ থাকিব। তে আমাৰ ছাত্ৰ সন্থা বা আমাৰ যোনটো মা দেউতা গাঁৱত থাকে, তেওঁলোক কি বিষয়ে পঠাব ইয়াত? আপোনালোকে কি বিচাৰিছে? আমি এটাই বিচাৰিছোঁ, এই ছোৱালীজনীক যদি কিবা কালপিট আছে, কালপিটক ধৰক, ন্যায় দিয়ক, নহ'লে আমিও কিবা একটা ব্যৱস্থা ল'বলৈ বাধ্য হৈ যাম। আৰু Lapu Adivasi Peace Committee Sukram Barai General Secretary Pen Phirangkya Thingno Kaning Jepon Nilitum Adivasi Inut Anim Sopi Labangso Kisung Alam Kya Phuthak Nilitum Sodak Pen Chuning Riponlo Ladakh Adivasi Arlo Sodet Lapukali Ladakh Kaprek Akhai So Arlo Atumaphan Kejokwan Longnangchi La Apot Si Nilitum Ahin Pen Chuning Riponlo Kachepathilot Anim Sopia Phan Kachubipon Ahem Phupen Phirangkya Thingno Kaning Jepon Anim Sopia Menke Puthek Bonta Akurke Chinini কি নাম আছিলে ছোৱালীজনী? ছোৱালীজনীৰ নামটো অনিতা হয়। তাৰ টাইটেলটো নাজানো, তাৰ দেউতাটো দুইটা আছে, সেইকাৰণে আমিও টাইটেলটো ইমান ভাল কৰি নাজানো আৰু। La Apot Si Nilitum Kahonthi Damimi Alam Dokoklo Ladakh Apran Kedam Joy Along Kopine Esonbak Donaknaksi Honthi Damimilo Lasi Ahoga Kangsai Longnangpo Kitilot Anim Sopita Akarjong Ningkangsam Kelong Chiaphan Lapen Jongsi Ot Langno Mani Jongsi Apran Karmut Binong Pulote Sodakpen Kangsai Deng Ponang Jipusi Pini Nilitum Chuning Ripo Lapen Non Kachari Bom BJP Asor Karpen Adi Angchun Bat Kokalam Beti Bachao Beti Parhao Pu Ke Hong Kong Alamat Tengpen Ahok Pera Kangsai Longnang Popusi Nilitum Ningte Ponlo Lapen Karbi Anglo Autonomous Council CEM Dr. Tuliram Ronghanga Phanta Chuning Riponlo Jongsi Labangso Anim Sopi Apran Ke En Jongsi Nangklang Rock Pulote Sodak Pen Kangsai Deng Ponangchi Lapen Jongsi Kaheno Aot Langno Dokok Pulote Kiri Tarli Ponchia Phan Chuning Riponlo Pota Ning Jepo News Report Karbi Anglo News Channel নমস্কাৰ, মই অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি হিচাপে যোৱা 28 তাৰিখে যি আমাৰ চাহ জনগোষ্ঠী আদিবাসীৰ এজনী উদীয়মান ছোৱালী এজনীৰ লগত যি পৰিস্থিতি ঘটিছে, ছুইচাইড নামেৰে যি ঘটনা ঘটিছে, তাক আমি গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। আমি বৰ্তমান কাৰ্বি আংলং জিলাৰ উপায়ুক্ত মহোদয়কো কাৰ্বি আংলং আদিবাসী ছাত্ৰ সন্থা ও অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ দুয়োটা জিলা সমিতিৰে সকলো সদস্যবৃন্দক লৈ আমি উপায়ুক্ত মহোদয়াকো আমি এজাহাৰ প্ৰেমৰ নাম দিছোঁ। আমাক উচিত বিচাৰ লাগে, আমাক ন্যায় লাগে। এয়া কেৱল আদিবাসী ছোৱালী বুলিয়ে নহয়, অসমত বিভিন্ন কাৰ্বি আংলঙত বসবাস কৰা আমাৰ জনজাতিৰ ছোৱালী হ'ব পাৰে। আজি এইজনী মোৰ ভণ্টিৰ লগত হৈছে, কালি এনেকৈ আৰু বহু ভণ্টিজনীৰ লগত এনেকুৱা ঘটনা ঘটিব। গতিকে আমি উপায়ুক্ত মহোদয়ক আমি কৈছোঁ যে আমাক উচিত তদন্ত লাগে, উচিত ন্যায় লাগে, সুবিচাৰ পাব লাগে। কাৰণ আজি যিগৰাকী মাতৃৰ ছোৱালী এনেকুৱা ঘটনা ঘটিছে, তেওঁলোক এখন গাঁৱত থকা একেবাৰে নজনা, তেওঁলোকে একেবাৰে দুখীয়া পৰিয়ালৰ লোক হয়। ছোৱালীজনীক তেওঁলোকৰ ঘৰত আপোনালোকেও গম পাইছে, আপোনালোকৰ এই প্ৰেছ মিডিয়াৰ যোগেদি যি এটা নিউজ ওলাইছিলে, সেই নিউজত তেওঁলোকৰ ঘৰৰ মানুহে কৈ আছে তেওঁলোকৰ ঘৰত এটা বছৰ তেওঁলোকে থকা সত্ত্বেও তেওঁলোকে কৈছে যে আমি ছোৱালীজনীৰ টাইটেল নাজানো, তেওঁৰ নামটো শুদ্ধকৈ নাজানো বুলি কোৱাটো আমাৰ অলপ সন্দেহ প্ৰকাশ হৈছে। আমি ক'ব বিচৰা নাই যে সেই মানুহঘৰে কৰিছে, কিন্তু সেই যিটো ছুইচাইড পজিশ্যনটোক চাই পেলাই আমি অলপ আমাৰ মনত সন্দেহ জাগিছে যে নিশ্চয় এই
হত্যাকাণ্ডৰ লগত ঘৰ মালিকো জড়িত আছে নেকি বুলি আমাৰ এটা সন্দেহ হৈছে। গতিকে আমি মহামান্য আদালতৰ ওচৰত বা আমি আজি আইন প্ৰশাসনৰ ওচৰত আমি আহি ন্যায় বিচাৰিছোঁ যে আপোনালোকে আমাক উচিত ন্যায় দিয়ক, আমাৰ ছোৱালীজনীৰ আত্মাই যাতে শান্তি পাওক, দুষ্টজনে শাস্তি পাওক বুলি আমি এই ছাত্ৰ সংগঠনে আমি ওলাই আহিছোঁ। আৰু আশা ৰাখিছোঁ বৰ্তমানৰ যি আপোনালোকৰ প্ৰেছ মিডিয়াৰ যোগেদি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি এই আপোনালোকৰ যোগেদি জনাব বিচাৰিছোঁ যে বৰ্তমান ভাৰতীয় জনতা পাৰ্টি চৰকাৰত বেটি বচাও বেটি পঢ়াওৰ অভিযান চলি থকা সত্ত্বে আজি আমাৰ এইজনী বেটিৰ ওপৰত যি অত্যাচাৰ হৈছে ইয়াৰ উচিত বিচাৰ আমি পাম বুলি আশা ৰাখিছোঁ। আৰু বৰ্তমান আমাৰ কাৰ্বি আংলঙৰ যিটো স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং ছাৰকো আমি আপোনালোকৰ যোগেদি আমি অনুৰোধ জনাইছোঁ যাতে এই হত্যাকাণ্ডৰ লগত জড়িত থকা ব্যক্তিসকলক অনতিপলমে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে আৰু আমাক ন্যায় দিয়াব লাগে বুলি আমি আপোনালোকৰ যোগেদি তেওঁলোকক জনাইছোঁ। ছোৱালীজনীক কোন ঠাইত একচুৱেলি আমি জনোৱা মতে ডিফু গভবয় কলেজৰ ওচৰতেই এগৰাকী ৰেংমা পৰিয়ালৰ ঘৰতেই ছোৱালীজনী আজি এবছৰ ধৰি কাম কৰি থকা বুলি আমি গম পাইছোঁ। মই অৱশ্যে তেওঁলোকৰ ঘৰৰ লগত পৰিচিত নহয়, জাষ্ট আমি খবৰ পোৱাৰ লগে লগে আমি জাতিদ্ৰোহী জাতি দৰদী আৰু জাতিৰ কাৰণে আমি মাত মাতিবৰ কাৰণে আমি ওলাই আহিছোঁ। আমাৰ জাতিৰ এজনী ছোৱালীৰ লগত এনেকুৱা হোৱাৰ কাৰণে আমি খুব দুখিত আৰু আমি বহুত দুখ পাই পেলাই আজি এই আইনৰ সহায় বিচৰাৰ ক্ষেত্ৰত তেওঁলোকৰ পৰিয়ালৰ লগত আমিও একমত। আৰু আমি ন্যায় যদি নাপাওঁ অনাগত দিনত কিন্তু ইয়াৰ পৰিণাম বহুত ভয়ংকৰ হ'ব পাৰে বুলিও আমি আগজাননী দিছোঁ। Pinia berta ke lapuan si kang ton pon iklo do me thak me